অকণমানহে খাইছোঁ। কি হ'বনো অকণমান খালে? সেইকাৰণে প্ৰথমতে ক'ব লাগে খাম বুলি। তেতিয়া মায়ে তোলৈ বনাই দিলেহেঁতেন নহয়। কেলে ক'লি নাখাওঁ বুলি? অথনি খাবলৈ মন যোৱা নাছিলে, সেইকাৰণেই নাখাওঁ বুলি ক'লোঁ। এতিয়া আকৌ তোক খাই থকা দেখি খাবলৈ মন গৈছে। মই সেইবোৰ নাজানো, মোৰ পৰা একো নাখাবি। খাবলৈ মন গৈছে যদি যা নিজে বনাই ল। কি হ'লনো তহঁত কেইজনীৰ? চাচোন চা মা, অকণমান খাওঁ বুলি কৈছোঁ, খাবলৈ দিয়া নাই। এই পম্পীয়ে যে কেতিয়াও মোক একো দিবলৈ নিবিচাৰে। মই হ'লে সকলোবোৰ তাক দিওঁ। মই কেতিয়াও তোৰ পৰা একো খোজাই নাই, এনেকুৱা কথা নকবি। এই ৰচোন ৰ, তহঁতিনো কেলে কাজিয়া কৰিছ? লোকৰ জজা ছোৱালী থাকিলে ইমান মৰম, একেটা বস্তুকে খাব, একেটা বস্তুকে পিন্ধিব, একে একে সকলো কৰিব। তহঁত কেইজনীকহে দেখিছোঁ দুয়োজনীয়ে এনি টাইম সেই কাজিয়া কৰি থকা। মম্পী ৰ, তই তাৰ পৰা খাব নালাগে। মই তোক বেলেগ এটা বস্তু দিছোঁ। কি বস্তু মা? দিম বুলি কৈছোঁ নহয়, দিম আহ। কি হ'লনো ইমান চিন্তা কৰি থাকিবলগীয়া? কিয় চিন্তা নহ'ব কওকচোন? দুয়োজনীয়ে এনি টাইম কাজিয়াই কৰি থাকে, এনেকৈ হ'লেনো কেনেকৈ হ'ব? খোৱা বস্তুৰ লগত, পিন্ধা বস্তুৰ লগত দুয়োজনী আকৌ বেলেগ বেলেগ বস্তু বিচাৰে। তাহাঁতৰ কথাবোৰ শুনি থাকোঁতে যায়। আপুনিতো দিনটো ঘৰত নাথাকে, মইহে জানো। তাহাঁত দুয়োজনী বেলেগতকৈ বৰ বেলেগ। তাকেই মই কি কৰিব পাৰোঁ ভাবিছোঁ দিয়া। দুয়োজনীকে ভাগ কৰিব লাগিব, তেতিয়াহে যদি অলপ ভাল হয়। এনেকৈ কাজিয়া কৰি কৰি কেতিয়াবা আকৌ ইজনী সিজনীক মাৰামাৰি লাগিব। সেইটোৱেতো আচলতে এই পম্পী বেছি দন্দুৰী। মম্পীয়ে ইমান হেৰি নকৰে, তাইহে বেছি লাগু লাগু কৰি থাকে। হোষ্টেলতে থৈ দিয়া ব্যৱস্থাটো কৰিব লাগিব, নহ'লে নহ'ব। দুয়োজনীক হোষ্টেলত দি দিম আৰু বেলেগ বেলেগ ৰুমত দিব লাগিব। হোষ্টেলত দিবলৈও টকা পইচা থাকিব লাগিব নহয়। বেছি নলয় নহয়, দি থাকিম আকৌ। এনেও এতিয়া ভালকৈ ইনকাম হ'ব, দোকানখন এতিয়া ভালকৈ চলিছে যেতিয়া। ভালকৈ ইনকাম হ'লে ভাবিবলগীয়া ইমান নাই বাৰু, কাৰণ সিহঁতে কলেজ যাব নহয়। ছোৱালীকেইজনী কলেজত পালেগৈ, আজিলৈকে ডাঙৰ হ'ব নাজানিলে। আৰু তুমিও তাহাঁতক জানো মাজে মাজে কাম কৰিব দিব নোৱাৰা? একো এটা কামেই নাজানে। কাম কৰিব দিলে হ'লেই আৰু তাহাঁত দুজনীৰ মাজত যিটো মল্লযুদ্ধ লাগিব নহয়, তাতকৈ মই কাম কৰিবই নিদিলোঁ। কোনে শুনি থাকে সেইবোৰ? পম্পী জান, মা দেউতাহঁতৰ বোলে আমাক হোষ্টেলত থ'বগৈ। তোক আকৌ কোনে ক'লে? মই কথা পাতি থকা শুনিছোঁ নহয়। কি? নাই নাই, মই হোষ্টেল যাবলৈ নাই, তইহে যাবিগৈ। তই বেছি মোৰ লগত কাজিয়া কৰি থাক। মিছা কথা নকবি দেই, তইহে মোৰ লগত কাজিয়া কৰি থাক। সেইকাৰণেতো সেই হোষ্টেললৈ পঠিয়াব লৈছে। মই নাযাওঁ, তইহে যাবিগৈ পাই। মই কিয় যাম ঘৰখন এৰি? ময়োতো কিয় যাম ঘৰখন এৰি। কি হ'ল আকৌ তহঁত দুজনীৰ মাজত? কি হ'ল? কথা নাই বতৰা নাই, তেতিয়া দেখিলেও সেই কাজিয়া কৰি থাক যে কুকুৰ মেকুৰীৰ নিচিনা। তহঁতি মানুহ নে জীৱ জন্তু পিছে? মা, মই কিন্তু হোষ্টেল নাযাওঁ। মম্পীকে পঠিয়াই দিয়ক। মই সেইবোৰ হোষ্টেল চষ্টেল যাবলৈ নাই দেই। ঘৰতে মই ইমান ভালকৈ আছোঁ। ময়ো নাযাওঁ মা, মম্পীক পঠিয়াই দিয়ক। মই কেলৈ হোষ্টেল যাম? মই ঘৰতে থাকিম। তাইহে মোৰ লগত বেছি কাজিয়া কৰি থাকে। কেতিয়া মই কাজিয়া কৰিলোঁ হা? তইহে মোৰ লগত লাগিল। তহঁতি মনে মনে থাকিবিনে? তহঁতি কাজিয়া লাগ নেলাগ সেইটো তহঁতৰ কথা। মুঠতে তহঁতি হোষ্টেল যাব লাগিব। ঘৰত থাকিলে একোডাল নহ'ব। পঢ়া শুনাটো কেতিয়াবা এৰিলি, কোৱালৈকেতো নপঢ়াই। মা, হোষ্টেল নাযাওঁ না। হোষ্টেলত ইমান বেয়া খানা দিয়ে। সেইবোৰ খাই হ'লেও তহঁতি থাকিবই লাগিব। সেইকাৰণে ঘৰত ভালকৈ থাকিব লাগে। কেলৈ ইমান কাজিয়া কৰি থাকোঁতে নহ'লে? তহঁত দুজনীক ভাগ কৰিবই লাগিব। নাই মা, আমি ভাগ নহওঁ, একেলগতে থাকিম। হোষ্টেল গ'লে একেলগতে থাকিম। মা। তহঁতি একেলগতে থাকিম বুলি ক'লে থাকিব পাবিনে? দেউতাৰক কৈ দিছোঁ মই বেলেগ বেলেগ ৰুমত থ'বলৈ, যাতে কাজিয়া কৰিব নোৱাৰোঁ। মা, এইবোৰ কাজিয়া কৰিলে কি হ'বনো? এনেই কেতিয়াবা লাগোহে থাকে বুলি আমি ভাগ ভাগ হ'ব নোৱাৰোঁ নহয়। মা, মম্পীয়ে ঠিকেই কৈছে। তহঁতি কি কৰ দেউতাৰ আগতহে কবি, মোৰ আগতকৈ একো লাভ নাই। মা শুনাচোন, দেখিছ তোৰ কাৰণে আজি এনেকুৱা হৈছে। কোৱা, মই কি কৰিলোঁ আকৌ? তোৰ কাৰণেহে এনেকুৱা হৈছে। দেউতা আহিলে চব কথা ক'ব লাগিব। তই যে মোক কিমান অশান্তি কৰি থাক। তই হোষ্টেল গ'লেকে বহুত ভাল হ'ব। তইহে হোষ্টেল গ'লেকে ভাল হ'ব। দেখিবলৈ মন নাযায় মোৰতো। মোৰ কি তোক ভাল লাগে নেকি? মাৰ আগত মই এনেহে কৈছোঁ লগত থাকিবলৈ ভাল লাগে বুলি। তোক মোৰ অকণমানো ভাল নালাগে। চাই থাক, তোক মই হোষ্টেল পঠিয়াইহে এৰিম। ছোৱালীকেইজনীলৈ আকৌ চিন্তাই হৈ গ'ল দেখোন। হোষ্টেল যোৱা নোযোৱাৰ লগতো আকৌ দুজনীৰ মাজত কাজিয়া। কি যে হ'ব নহয়, তেওঁলোকেহে জানে আৰু দেই। মই যে একেবাৰে ভাগৰি পৰিছোঁ। তাহাঁত দুজনী নাথাকিলেও ঘৰখন বেয়া লাগিব, থাকিলেও এনেকৈ কাজিয়া কৰি থাকে। কোনফালে কৰিম বাৰু আমি মাক বাপেক দুটাই? দুজনী কিমান বুজালেও নুবুজে। এনেকৈ জজা ছোৱালীয়ে কাজিয়া লাগে জানো ক'ৰবাত? একেলগতে থাকে, একেটা বস্তুকে পিন্ধে। সিহঁতৰ আকৌ সকলো বস্তুৱে বেলেগ বেলেগ। হে প্ৰভু, কিনো দিলা আৰু দেই। বৰ বিপাঙতহে পৰিছোঁ। ৰাতিহে পঢ়া টেবুলত লৈও কাজিয়া, পঢ়াক লৈও কাজিয়া। একো আৰু মানুহ থাকেনে আৰু? এতিয়া হোষ্টেলো দুয়োজনেই নাযাওঁ আছে। জবৰদস্তিনো কেনেকৈ পঠিয়াব বাৰু? দেউতাকে আহিলে ভালদৰে কথা পাতি ল'ব লাগিব। দেউতাকক অলপ ভয় কৰে, মোকতো মুঠেই ভয় নকৰে। তহঁতক মই হোষ্টেলত নাম লগাই থৈ আহিমগৈ কাইলৈ। মোৰ লগত ওলাবি। দেউতা, আমি হোষ্টেলত নাথাকোঁ। মই নাথাকোঁ মানে। মম্পীক লৈ গ'লেও লৈ যোৱা। ময়ো নাথাকোঁ দেই হোষ্টেলত। চিধা কথা কৈছোঁ দেউতা, মই কিন্তু হোষ্টেলত নাযাওঁ। পম্পীকহে লৈ গ'লেও লৈ যাওঁ। মই কিয় যাম? ঘৰত তইহে অশান্তি কৰি থাক। মই কৰোঁ নেকি কিবা? মই কেতিয়া অশান্তি কৰিলোঁ? কাজিয়া লাগোঁ যদি দুয়োজনীয়ে লাগোঁ। মই অকলে কাজিয়া লাগোঁ নেকি কিবা? তহঁতি মনে মনে থাকিবিনে? তহঁতি যোৱা নোযোৱা সেইটো তহঁতৰ ওপৰৰ কথা নহয়।
সেইটো মই ডিচাইড কৰিম মই পঠিয়াম নে নপঠিয়াম তহঁতি হোষ্টেল যাবই লাগিব বেলেগ উপায় নাই আৰু মই নেযাওঁ মই একদম চিধা কথা কৈ দিছোঁ মই নেযাওঁ কাৰণ যদি যাবলৈ মন গৈছে তুমি যোৱা দেউতা পম্পী তোৰ মুখখন কিন্তু বহুত বেছি হৈছে অঁ দেউতা তাই সদায় বেছিয়ে কৰে ক'লেহে কাজিয়া লাগু লাগুকে থাকে হ'ব তোৰ কথাও জনা আছে মোৰ তই মোক ভালৰি বোলাই দেখাব নালাগে ইয়াত দুইজনে পৰগৈ কাইলৈ হোষ্টেল লৈ যাম সিমানে কথা চব তোৰ কাৰণে হৈছে দেখিলা দেউতা তাই মোক কেনেকৈ কৈ থৈ গ'ল তাইহে মোৰ লগত কাজিয়া কৰি থাকে তয়ো যা এতিয়া ইয়াৰ পৰা হেৰি কি ক'লেনো তেওঁলোকক দুয়োজনী উচাত মাৰি গুচি গৈছে যে গালি দিলোঁ আকৌ হোষ্টেল নাযাওঁ বুলি কৈছিলে সেইকাৰণে খঙতে গুচি গ'ল যেনেকৈ হ'লেও যাবই লাগিব কোৱা দেখি তাকেইতো দুয়োজনীয়ে যাব বিচৰা নাই কি কৰা যায় বাৰু জবৰদস্তিটো তেওঁলোকক পঠিয়াই দিব নোৱাৰি নাই নাই যাবই লাগিব এনেকৈ কাজিয়া কৰি কৰি এদিন ইজনী সিজনীক দেখিব নোৱাৰা হৈ যাব তেতিয়া কি কৰিম আমি মাৰপিট লাগিলে মানে এই পম্পীজনী যে বহুত দন্দুৰী হৈছে তাইকহে শিক্ষা এটা দিব লাগিছিল ইজনীয়ে সিজনীক দিব ইজনীয়ে সিজনীক হেৰি দিব ভুল সজাব কোনোৱে নিজকে হেৰি ভুল বুলি এবাৰো স্বীকাৰ নকৰে মই হোষ্টেলত যাব নোৱাৰোঁ মই মা দেউতাক এৰি থাকিব নোৱাৰোঁ দেউতাই হোষ্টেলত থৈ যাম বুলি কৈছে মই নেযাওঁ লাগিলে মই কলেজে নপঢ়োঁ আৰে মম্পী কি হ'ল কান্দি আছ যে অঁ মা দেউতাক বুজোৱাচোন মই হোষ্টেল নাযাওঁ মই তোমালোকক এৰি থাকিব নোৱাৰোঁ মই তোমালোকক ঘৰতে কামত সহায় কৰি দিম প্লিজ না দেউতাক কোৱা মই কলেজ না মই হোষ্টেল নাযাওঁ হোষ্টেলত ইমান বেয়া খানা দিয়ে কোনে কৈছে হোষ্টেলত বেয়াকৈ খানা দিয়ে বুলি ইমান ভালকৈ দিয়ে বুলি কৈছেহে তহঁতৰ একো অসুবিধা নহয় চাবিচোন দুদিনমানৰ পাছত তহঁতৰ তাতে থাকি ভাল লাগিব নাই মা মই নেযাওঁ লাগিলে মই মৰি যাম হ'লেও নেযাওঁ অঁ মা ময়ো নেযাওঁ ময়ো নোৱাৰোঁ হোষ্টেলত থাকিবলৈ কলৈকো ওলাই যাব নিদিয়ে কেনেকৈ নেকি ঘৰত ইমান ভাল মন গ'লে ওলাই যাব পাৰোঁ মন গ'লে আহিব পাৰোঁ তাতনো আমাক কোনে ইমান ভাল কৰি চাব তোমালোকৰ নিচিনা তহঁতৰ একো অসুবিধা নহয় দেউতাই ভালকৈ কথা পাতি আহিছে নাই মা মই নেযাওঁ হোষ্টেল যদি নিবলৈ হয় মই কিন্তু নেখাই নবৈ মৰি যাম কৈ দিছোঁ ময়ো মা এইকেইজনী আকৌ কি আচৰিত ছোৱালী একেলগতে থাকিলেও কাজিয়া কৰে আৰু এতিয়া পৃথক কৰি দিম বুলি ভাবিলেও সিহঁতে মান্তি নহয় কৰোঁ কি মই বাপেকৰ লগত কথাটো পাতিব লাগিব টানি টুনিতো পঠিয়াই দিব নোৱাৰি নহয় দুয়োজনীয়েহে নেযাওঁ বুলি মোক কাবৌ কৰিছে কি কৰা যায় বাৰু আপুনিয়ে কওকচোন কৰিবলৈ আৰু কিটো আছে নাযাওঁ বুলিছে যেতিয়া কি কৰিব পাৰোঁ তুমিনো কি ভাবা ময়ো সেই নপঠিয়াটোৱে ভাবিছোঁ আৰু ইমান জবৰদস্তি কৰিবলৈ নাই নহয় কথাটো নোহোৱা নহয় কিন্তু এটা কথা নহয় তাহাঁত দুজনীক শিক্ষা এটা দিব লাগিব কৈ কোৱাই ল'ব লাগিব আৰু কাজিয়া নকৰোঁ কওঁ বুলি তেতিয়াহে যদি কথাটো মানে ৰ'ব মই দুয়োজনীকে মাতি দিছোঁ যাচোন যা মাতিতে গৈ কি হ'ল তহঁতি বোলে কোনো পধ্যেই মান্তি হোৱা নাই হোষ্টেল যাবলৈ তাৰ মানে এনেকৈয়ে কাজিয়া লাগি কেনে ঘৰত থাকিবি নেকি দুয়োজনীয়ে কুকুৰ মেকুৰীৰ নিচিনা তহঁতৰ ভালৰ কাৰণে হোষ্টেল যাব দিছোঁ এনেকৈ কাজিয়া লাগি থাকিলে মানে কেনেকৈ পঢ়া হ'ব পঢ়িবলৈকে মন নাই তহঁতৰ দেউতা আমি ঘৰত থাকিয়ে পঢ়িম ভালকৈ পঢ়িম আৰু কেনেকৈ পঢ়িবি তহঁতি দুজনী দেখোন মুখামুখি হ'লে কাজিয়া কৰোঁ আমি আৰু কাজিয়া নকৰোঁ দেউতা আমি সঁচাকৈয়ে ভালকৈ পঢ়িম কিন্তু হোষ্টেলত নাথাকোঁ বাৰু তহঁতি কৈছ মই শুনিছোঁ কিন্তু কিমান দূৰ সঁচা পিছে কাজিয়া নকৰোঁ কোৱা কথাটো কাজিয়া নকৰিব এইকেইজনী মই জানো ইহঁতৰ বিষয়ে ভালকৈয়ে জানো এতিয়া নকৰোঁ বুলি ক'ব আকৌ পাছবেলাৰ পৰা কাজিয়া লাগিবই মা সঁচাকৈয়ে কাজিয়া নকৰোঁ তোমালোকক আজিৰ পৰা কথা দিছোঁ আজিৰ পৰা আমি ভালদৰে মিলিজুলি থাকিম যদি আকৌ কাজিয়া কৰোঁ তেনেহ'লে হোষ্টেল পঠিয়াই দিবা আমাৰ একো আপত্তি নাই অঁ মা পম্পীয়ে ঠিকে কৈছে বাৰু দেখা যাওক কেইদিনমান যদি তহঁতে কাজিয়া কৰোঁ নহয় হোষ্টেললৈ পঠিয়াই দিয়াটো কিন্তু খাটা তহঁতৰ এটা কথাও মই নুশুনো ঠিক আছে দেউতা আমি যদি কাজিয়া কৰোঁ আপুনি হোষ্টেল পঠিয়াই দিলেও আমি একো ক'বলৈ নাই আমি মনে মনে গুচি যামগৈ আশা কৰোঁ যাতে তহঁতি আৰু কাজিয়া নকৰ সিমানেই কথা যা এতিয়া